আমি আজি জাগৃত নাৰী শক্তি সমিতিৰ লখিমপুৰ ধেমাজি দুখন জিলাৰ উদ্যোগত আমি হংকঙৰ ডাম্বুক এই মোৰং ঘৰত আমি এখনি মাইক্ৰ'ফাইনেন্সৰ এজেণ্ট ঘৰে ঘৰে যোৱাৰ সন্দৰ্ভত এটা সজাগতা সভাৰ আয়োজন কৰিছিলোঁ। বিশেষকৈ এইখিনিতে এটা কথা ক'বলগীয়া হৈছে আপোনালোকৰ জৰিয়তে যে অসম চৰকাৰে যিখিনি দুখীয়া মহিলা আছিল, দুখীয়া সৰ্বহাৰা মহিলাখিনিক মাইক্ৰ'ফাইনেন্সৰ ঋণৰ পৰা মুক্তি দিম বুলি ঘোষণা কৰিছিল আৰু ঘোষণা কৰাৰ পিছৰে পৰা কিন্তু আমাৰ মহিলাসকলে ঋণসমূহ ঘূৰোৱা নাছিল আৰু অসম চৰকাৰে ৰেহাই দিম বুলি ঘোষণা কৰাৰ পিছত আচলতে এজেণ্টসমূহ ঘৰে ঘৰে অহাটো কোনো যুক্তি থাকিব নোৱাৰে। কিন্তু তৎসত্ত্বেও এজেণ্টসমূহ ঘৰলৈ আহি এগৰাকী মহিলাক ৰাতিপুৱাৰ 9 বজাৰ পৰা সন্ধিয়া 7 বজালৈকে বহি থকাৰ ঘটনা এই ডাম্বুক অঞ্চলত ঘটিছে। গতিকে এনেকুৱা ধৰণৰ যদি ঘটনা ঘটিবলৈ হয় তেতিয়াহ'লে মানুহগৰাকীক আচলতে মানে যদি শাৰীৰিকভাৱে টৰ্চাৰ কৰিলেও ইমান কষ্ট নাপালেহেঁতেন, যদিহে মানে এগৰাকী মানুহৰ ঘৰত যদি দিনৰ দিনটো বহি থাকিবলৈ হয় তেতিয়াহ'লে মানুহগৰাকী মানসিকভাৱে যথেষ্ট ভাগি পৰা দেখা যায় আৰু মানসিকভাৱে ভাগি পৰিলে মানুহগৰাকীয়ে তেওঁৰ জীৱনৰ কিবা এটা বেলেগ সিদ্ধান্ত ল'বলৈও বাধ্য হয়। তেনেকুৱা ঘটনা বহুত আমাৰ অসমত আগে পিছে ঘটিছে। গতিকে আমি আপোনালোকৰ চেনেলৰ জৰিয়তে অনুৰোধ জনাব বিচাৰিছোঁ অসম চৰকাৰক, যদিহে আমাৰ দুখীয়া মহিলাসকলক তেখেতলোকে ৰেহাই দিম বুলি ঘোষণা কৰিছে আৰু ঘোষণা দিয়াৰ প্ৰক্ৰিয়াটো খুব সোনকালে আৰম্ভ কৰিব লাগে। যদি ৰেহাই দিয়াৰ প্ৰক্ৰিয়াটো আৰম্ভ নকৰে তেতিয়াহ'লে এজেণ্টসমূহৰ তেখেতলোকৰ যি উৎপাত মানে দিনক দিনে বাঢ়ি যাবলৈ ধৰিছে আৰু এজেণ্টসমূহে এনে নিজা প্ৰক্ৰিয়াৰে তেখেতলোকে মহিলাসকলৰ ফালৰ পৰা দুখীয়া মহিলাসকলৰ ফালৰ পৰা নিজা প্ৰক্ৰিয়াৰে 50 টকা 100 টকাৰ পৰা আদি কৰি মানে 2-250লৈকে টকা তেখেতলোকে কালেকশ্যন কৰি লৈ যোৱা দেখা যায়। কিন্তু এই পইচাটো গৈ পেলানি তেখেতলোকৰ যিটো মানে মহিলাগৰাকীৰ ID থাকে এই IDটোত কিন্তু পইচাটো ডিপজিট নহয় আৰু টকাটো তেখেতলোকৰ পকেটত সোমায়। তেনেকুৱা বহুতো প্ৰমাণ আমাৰ লগত আছে আৰু সেই প্ৰমাণসমূহ লৈহে আমি ক'ব বিচাৰিছোঁ, যদিহে এজেণ্টসমূহ এতিয়া আজি তাৰিখৰ পৰা ডাম্বুক অঞ্চলত এগৰাকী মহিলাক টৰ্চাৰ কৰা দেখা যায় তেতিয়াহ'লে কিন্তু আমি জাগৃত নাৰী শক্তি সমিতিৰ তৰফৰ পৰা আমি এজেণ্টসমূহক দৃষ্টান্তমূলক শাস্তি বিহিবলৈ বাধ্য হ'ম, যদিহে অসম চৰকাৰে তাত একো হস্তক্ষেপ নকৰে। আৰু আমাৰ মহিলাসকলক যিটো NOC প্ৰদান কৰাৰ ঘোষণা কৰিছিল অসম চৰকাৰে, NOC প্ৰদান কৰিবৰ কাৰণে যিটো প্ৰচেছ আগত কৰিব লাগে সেই প্ৰচেছটো যদি তেখেতলোকে খুব সোনকালে কৰে তেতিয়াহ'লে অন্ততঃ এজেণ্টসমূহক এটা বন্ধাৰ নিচিনা ব্যৱস্থা কৰা হ'ব। তেখেতলোকে এটা বান্ধোনৰ মাজত সোমাই পৰিব যে অসম চৰকাৰে আমাক যিহেতু ৰিজাৰ্ভ বেংকৰ জৰিয়তে আমাৰ মাইক্ৰ'ফাইনেন্স কোম্পানীসমূহক টকাসমূহ ৰিকভাৰী কৰিলে, গতিকে আমি মহিলাসকলক আমি আজিৰ পৰা হাৰাশাস্তি কৰিবলৈ নাযাওঁ। তেনেকুৱা ধৰণৰ যদি এটা গাইডলাইন বা নটিফিকেশ্যন যদি এজেণ্টসমূহক দিয়া যায় তেতিয়াহ'লে এজেণ্টসমূহ গাঁৱে গাঁৱে সোমাবলৈ তেখেতলোকে অকণমান ভয় কৰিব। যিহেতু এতিয়া তেওঁলোকে মানে উদঙীয়া গৰু নিচিনাকৈ যিবিলাক উদংকালি যে পথাৰত ঘূৰি ফুৰে তেনেকুৱা গৰু নিচিনা এঘৰ মানুহ হ'লে ছবাৰ 7 বাৰলৈকে আহি যায়। মানুহগৰাকী খাইছেনে শুইছেনে কি কৰিছে, ঘৰত কোনো পুৰুষ মানুহ নথকা অৱস্থাতো কিন্তু এগৰাকী মহিলা অকলশৰে থকা অৱস্থাত মাইক্ৰ'ফাইনেন্সৰ এজেণ্টসমূহ 3-4টাকৈ আহি মানুহগৰাকীক মানসিকভাৱে হাৰাশাস্তি কৰি থকা দেখা গৈছে। আৰু এইটোকে যদি হ'বলৈ হয় তেতিয়াহ'লে আমাৰ বৰ্তমান চৰকাৰখনে তেওঁলোকৰ ভৱিষ্যতটো আমাৰ মহিলাসকলৰ ফালৰ পৰাই দেখা পাব। কাৰণ চৰকাৰখনটো নিজে কেতিয়াও বনা নাছিল, চৰকাৰখন আচলতে প্ৰজাৰ পৰাই ৰজা আসনত বহিবলৈ পায়। গতিকে আমাৰ এই যিখিনি দুখীয়া মহিলা 11 লাখ দুখীয়া মহিলা অসম চৰকাৰে বাছনি মাৰি থৈছিল, এই মহিলাসকলক খুব সোনকালে ৰেহাই দিয়াৰ প্ৰক্ৰিয়াটো আৰম্ভ কৰক। নহ'লে কিন্তু আমাৰ মহিলাসকলে বিভিন্ন সময়ত বিভিন্ন পৰিস্থিতিৰ মুখামুখি হ'ব এজেণ্টসমূহ আৰু আমি নিজাববীয়াকৈ আমি নিজৰ ফালৰ পৰা মাইক্ৰ'ফাইনেন্সৰ এজেণ্টসমূহক আমি নিজা ফালৰ পৰা দৃষ্টান্তমূলক শাস্তি দিবলৈ বাধ্য হ'ম। গতিকে আপোনালোকৰ চেনেলৰ জৰিয়তে আমি অনুৰোধ কৰিব বিচাৰিছোঁ যে জোনাই এই হংকং ডাম্বুক অঞ্চলত যাতে ভৱিষ্যতে মাইক্ৰ'ফাইনেন্সৰ এজেণ্টসমূহে দুখীয়া মহিলাসকলৰ ঘৰলৈ টকা বিচাৰি হাৰাশাস্তি কৰিবলৈ নাহে। আমি এতিয়া ক'ব বিচাৰিছোঁ যে এজেণ্টবিলাকে আমাক যে হাৰাশাস্তি দি আছিলে যে আগৰ পৰা যে আমাৰ মতা মানুহ হাজিৰা কৰিব যাব নোৱাৰা লকডাউনৰ পৰাতো আমিতো নিদিয়া হ'ল। তাৰপাছত নিদিয়াৰ পাছত আকৌ লকডাউন সেইবোৰ কথা মিছা বুলি কয়, এই কিবা MLA ছাৰৰ দিয়াটো মিছা, সেইবিলাক তহঁতৰ সুদ বাঢ়ি গৈ আছে, পিছত তহঁতৰ ডিষ্টাৰ্ব কৰিব বেছি সুদ বাঢ়ি থাকিব, তহঁতৰ কাৰণে প্ৰব্লেম হ'ব বুলি কৈ পিনি আমাৰ কিবাটো পইচাটো 100 টকা অলপ 50 টকা অলপ লৈ আছে। ঘৰত 1 টকা নাই বুলি ক'লেও লোকৰ পৰা ধাৰ লৈ ইজনৰ পৰা সিজনৰ পৰা খুজি লগৰীয়াৰ পৰা লৈ বুলি ৰাতিপুৱা 9-8 বজাৰ পৰা কিবা লৈ গধূলা 2-3 বজালৈকে বহি থাকে কেতিয়াবা। আকৌ কেতিয়াবা আমি ঘৰত নাই তেতিয়া আমাৰ ল'ৰা ছোৱালীও ডিষ্টাৰ্ব কৰি থাকে, তোৰ মা এনেকুৱা কৈ দিব, আমি কালি আহিম পৰহি আহিম এনেকুৱা কৈ থাকে। তাৰপাছত আমি বৈকাই এনেকুৱা কৈ তহঁতৰ পিছলৈ বিপদ হ'ব যে ল'ৰা ছোৱালী বা চাকৰি পাব নোৱাৰিব, নাতি পুতিলৈ তহঁতৰ সেইবিলাক ৰিষ্টা থাকি যাব। এইটো কোৱাৰ কাৰণে আমি বৈকাই 1 টকা হ'লেও কিবা হ'লেও 50 টকা হ'লেও 100 টকা হ'লেও এনেকুৱা দি আছে। আমি আপোনালোকক বাধ্যতামূলক কৰি আছে বাধ্যতামূলক কৰি আছে মানে এতিয়া অহাবাৰৰ পৰাতো এতিয়া এইবোৰ নহ'বই আৰু 100 টকা নহ'ব, এতিয়া 1600 টকা কিস্তি দিব লাগিব, 1000 টকা কিস্তি দিব লাগিব এনেকুৱা কৈ আছে। যেনেকৈ আগত কিস্তি দিছিলে তেনেকৈ দিব লাগিব বুলি কৈ আছে মানুহবিলাক। চৰকাৰে তেখেতলোক এতিয়া আমি কৈছোঁ হিমন্ত বিশ্ব শৰ্মা আমাৰ
গ্ৰীণবিলাক সদায় সোনকালে ঘূৰাই দিবলৈ আমি অনুৰোধ জনাইছোঁ আৰু এতিয়া কিবা কৰিছোঁ। बाइक सालायनो मोजां मोनग्रा सुबुंफोरनि थाखाय मोनसे गोजोनथाव खौरां। जोबोद खम बेसेनावनो लननि गेजेरजों बाइक लानो हागोन। क'क्राझार जिल्ला सेरफांगुरियाव थानाय पंका एन्टारप्राइजआव मोनसे गोदान खाबु लाबोदों। फैगौ 30 आगस्तनिफ्राय 2 सेप्तेम्बरसिम पंका एन्टारप्राइजआव लन मेला खुंफुंगोन। बेनि गेजेरजों नोंथाङा बाजाज कम्पानिनि गुबुन गुबुन रोखोमनि गोदान गोदान बाइकफोरखौ जोबोद खम डाउन पेमेन्ट होनानैनो लनाव लानो हागोन। बारा नङा, गासै 10,000 डाउन पेमेन्ट होनानैनो नोंथाङा बाइकखौ मोनफुंनो हागोन। जोबोद खम बिबांनि सुदआवनो गारिफोरखौ लानो हानायनि खाबु मोनगोन। बाइकजों लोगोसे बेसेन नाङाजासे हेलमेटबो मोननो हागोन। 1,000 रांजों नोंथाङा बुकिं खालामग्रोनानैबो दोनहरनो हागोन। बेजों लोगोसेयैनो नोंथांनि गोजाम जानाय गासैबो रोखोमनि बाइक स्कुटिफोरखौबो सोलाय सोल' खालामनायनि खाबुखौबो मोननो हागोन। गोबांथार मिथिनो थाखाय 9101547892 आरो 60038171191 जानबुं अनजिमायाव जगाजग खालामहरनो हागोन।